অপৰাধীৰ কোনো জাতি নাথাকে। অপৰাধীয়ে শাস্তি পাবই লাগিব। এই দাবী ডিমাছা ছাত্ৰ সন্থাৰ। কালপ্ৰিটে ইয়াত মোৰ মতে কোনো জাতি থাকিব নালাগে, কোনো কাৰ্বি বা কোনো বড়ো বা তেনেকে জাতি লৈ নহয়, যি সকল কৰিছে বেয়া মানুহেই কৰিছে, এইটো বেয়া মানুহ উচিত শাস্তি পাব। এনে ঘটনা যাতে আৰু সংঘটিত নহয়, দোষীয়ে শাস্তি পাবই লাগিব। এই দাবী গোৰ্খা ছাত্ৰ সন্থাৰ। দুৰ্বৃত্তকাৰীক কৰায়ত্ব কৰিছে আৰু আমি এই চকতে অসম চৰকাৰৰ আমি আইন বিষয়ক আমি জনাব বিচাৰোঁ, প্ৰশাসনিক বিষয়ক আমি জনাব বিচাৰোঁ অতি শীঘ্ৰে যাতে এনেধৰণে বিভিন্ন জিলাবোৰত কোনো ধৰণৰ এই হোপাধাৰৰ নামত, অন্ধবিশ্বাসৰ নামত কোনো ধৰণৰ অসমীয়া যুৱক যাতে বলি নহয়, তাৰ কাৰণে অসম চৰকাৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগে। ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰো। উপায়ুক্তগৰাকীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া। অতি নিৰ্মমভাৱে সঁচাকৈয়ে আজিৰ দিনটোত বা আজিৰ এই সভ্য সমাজত এই ঘটনা সঁচাকৈয়ে গৰিহণাযোগ্য। আৰু আমাৰ মাননীয় উপায়ুক্ত ডাঙৰীয়াৰ সৈতে মই এইমাত্ৰ কথা পাতিছোঁ যে আপোনাৰ যিখিনি বক্তব্য সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আপোনালোকে এই বিষয়টোৰ ক্ষেত্ৰত অতি সোনকালে বিহিত অৱস্থা হাতত কৰক, যাতে এই ঘটনাই অন্যান্য বেয়া দিশলৈ যাতে গতি নকৰে। এনে ঘটনা নিন্দনীয়। ভিতৰুৱা অঞ্চললৈ গ'লে প্ৰশাসনৰ অনুমতি কিয় ল'ব? এই ভাষ্য পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাৰ। দুৰ্ভাগ্যজনক ঘটনা, খুব বেয়া ঘটনা। আইন হাতত ল'বলৈ নাপায় মানুহে। আপোনাৰ কিবা সন্দেহ হ'ব পাৰে, কিবা সোপা ধৰা কিবা ধৰা, পুলিচক গতাই দিব লাগে। পুলিচে আইনমতে ব্যৱস্থা ল'ব, প্ৰশাসনৰ ওপৰত বিশ্বাস কৰিব লাগে চবে। কাৰ্বি আংলঙৰ ডকমকাৰ ঘটনাক লৈ এইদৰে ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠনে। গুৱাহাটীৰ 2 উদীয়মান যুৱক তথা শিল্পীদ্বয়ৰ অপমৃত্যুত শোক প্ৰকাশ ৰাজ্যৰ সচেতন জনগণৰ। নীলোৎপলক হেৰুৱাই শোকবিহ্বল শিলপুখুৰীৰ নৱগ্ৰহৰ স্থানীয় লোকৰ দাবী। শিলপুখুৰীৰ কাৰ্বি ভৱনত স্থাপন কৰক দুয়োৰে আবক্ষ মূৰ্তি। ইয়াতে এটা কাৰ্বি ভৱন আছে পেঞ্চনপাৰা ৰোডত। তো এই পেঞ্চনপাৰা ৰোডত যিটো কাৰ্বি ভৱন আছে, এইটো একদম তেওঁলোকে ভালদৰে ব্যৱহাৰো নকৰে। মই যিখিনি শুনিছোঁ, মাজে মাজে তেওঁলোকে আহে, জাষ্ট মাটিটো দখল দি থৈছে কাৰ্বি ভৱনে। তেওঁলোকৰ নিষ্কৃত এই অপকৰ্মৰ ফলত আমাৰ ভাই দুজনক হেৰাইছোঁ। তো তেওঁলোকৰ নামত এই মাটিটো আমাক দান দিব লাগে। নীলোৎপলৰ ঘৰৰ সন্মুখত জাগা, এইটো তেওঁৰ জাগাৰ এই মাটিটো লাগিব। তেওঁলোকৰ সমাধিৰ কাৰণে আমি কিবা এটা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। শিলপুখুৰীৰ স্থানীয় যুৱ সমাজৰ দাবী সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি বিহিবই লাগিব। উপায়ুক্তৰ এনে বহুৱালি কথা ৰাইজে কোনোমতে ক্ষমা নকৰে। তেওঁ এজন বহুৱা ব্যৱস্থা এটা কৰিছে যে তেওঁৰ অনুমতি লৈহে যাব লাগিব। সেইটো সঁচা জানো? নীলোৎপল দাস আৰু অভিজিত নাথৰ দুৰ্ভগীয়া পৰিয়ালে ন্যায় পাবই লাগিব। এনে ঘটনা পুনৰ সংঘটিত নহ'বলৈ আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰক উচিত ব্যৱস্থা। এই দাবী নাগৰিক সমাজৰ। কেমেৰা পাৰ্চন অনুপ চালৈৰ সৈতে মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।